নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদতে আমাৰো ভাল। আমি এতিয়া যাব ওলাইছোঁ অভিৰ স্কুলত। যিহেতু আজি 1 কোটি বৃক্ষ ৰোপণ কৰাৰ দিনটো ফাইনেলি আহি পালে, তেনেহ'লে বলক গৈ থাকোঁ অভিৰ স্কুলত কিদৰে এই দিনটো পালন কৰিছে চাওক। আমি ৰুমৰ পৰা ওলাইছোঁ এতিয়া, আৰু এয়া চাওক আজি কিমান ৰ'দো দিছে। তেনেহ'লে বলক ৰ'দে ৰ'দে গৈ থাকোঁ আৰু আমি এতিয়া। অভিৰ স্কুলখন অকণমান গাঁৱৰ ভিতৰৰ ফালে হয়। আমি গৈ আছোঁ এতিয়া স্কুলত, আৰু পৰিৱেশটো দেখিছে আপোনালোকে ইমান ধুনীয়া, ৰাস্তাটো মাজেৰে আৰু দুইফালে পথাৰ আছে। আমি এতিয়া আহি পালোহি স্কুল, আৰু এয়া আপোনালোকে দেখিছে স্কুলৰ পৰিৱেশটো। তেনেহ'লে বলক কোনে কেনেকৈ ক'ত গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছে চাওক। টিকটকত পাইছা কয় গছপুলি কয় ৰুলে ফটো তুলিলা নাই হে? আৰু এইকেইটা ল'ৰা ছোৱালী মোৰ ভিডিঅ' টিকটকত চাইছে হেনো, তাকে কৈছে সি মোক। আৰু এইফালে আমাৰ হেড ছাৰে গছৰ পুলি লৈ আহিছে। এতিয়া ক'ত কেনেকৈ ৰুব পাৰি তাৰ বিষয়ে আলোচনা কৰি আছে অভি আৰু ল'ৰা ছোৱালীবোৰৰ লগত। ক'ত ৰ'দত ৰুইছা? দহটকীয়া আছে, কিন্তু ডাঙৰবোৰ 15 টকীয়া। সেইখন ভালেই হ'ব, সেইটোৱে কৰিলে ভাল। ফটোবোৰ তোলাটো হ'ল, কিন্তু এতিয়ালৈকে পৰ্টেলত আপলোড দিব পৰা নাই, কাৰণ 1 কোটি মানুহে যিহেতু পৰ্টেলত লগ ইন কৰিব ট্ৰাই কৰি আছে, আৰু সেইকাৰণে ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে বাৰে বাৰে ইৰ'ৰ দেখাই আছে। সেইকাৰণে ফটোবোৰ আপলোড কৰিব পৰা নাই। যিহেতু ফটো আপলোড কৰা নহ'লে, সেইকাৰণে আমি ঘূৰি আহিলোঁ স্কুলৰ পৰা। আৰু কালি বিশ্বকৰ্মা পূজা, তাৰ কাৰণে আমি ভাবিলোঁ মালাপাত আজি লৈ যাওঁ। আৰু এয়া আমি মালাৰ দোকানত মালাপাত লৈ আছোঁ বাইকখনৰ কাৰণে। আৰু আমি আহি পালোহি এতিয়া ঘৰ। ফুচকিয়া আমাৰ কাৰণে ৰৈ আছিলে। তাই যেতিয়া আমাক বহুত সময় নেদেখে এনেকুৱাই কৰে। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰি দিব।